নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ এনেকুৱা এটা এপ্লিকেশ্যন যাৰ দ্বাৰা আপোনালোকে যিকোনো মানুহলৈকে বেংকৰ একাউণ্টত পইচা পঠাব পাৰিব, নহ'লে বা ইলেক্ট্ৰিচিটি বিল দিব পাৰিব, নহ'লে বা ফোনৰ বিল দিব পাৰিব, ইত্যাদি বহুতো কাম কৰিব পাৰিব, লগতে আকৰ্ষণীয় কেছবেক পাই থাকিব। গতিকে আহকচোন চাওঁ এই এপ্লিকেশ্যনটোত নিজৰ একাউণ্ট কিদৰে বনাব পাৰি। তলত দিয়া লিংকটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ প্লে ষ্ট'ৰলৈকে লৈ যাব। তাৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। ইনভাইটেশ্যন লিংকৰ পৰা ডাউনলোড কৰিলে আপোনালোকে ৰিৱাৰ্ড পাব। যদি মানে আপুনি ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰা চাৰ্চ কৰি ডাউনলোড কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে 51 ৰুপিজ এটা ৰিৱাৰ্ড যোনটো পায় সেইটো নাপাব। গতিকে যাৰে কি নহওক আপোনালোকে ইনভাইটেশ্যন লিংকৰ পৰা ডাউনলোড কৰি ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া অ'পেন কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাৰ এখন এনেকুৱা স্ক্ৰীন দেখা পাব। তাতে আপোনাৰ য'ত লেংগুৱেজ চিলেকশ্যন কৰিব দিব, ইংলিছত চিলেকশ্যন হৈ থাকে। এতিয়া আপুনি সোঁহাতে যোনটো কাৰচিনডাল আছে তাতে ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ নাম্বাৰটো যোনটো বেংকত লিংক আছে সেই নাম্বাৰটো ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰি দিলে হ'ল। দি পেলাই আকৌ সেই ওপৰৰ ৰাইট চিনডালত দিব টাচ কৰি। অকণমান দিয়াৰ লগে লগে আপোনাৰ এটা এনেকুৱা পাৰ্মিশ্যন বিচাৰিব পাৰে, এলাউ কৰি দিলে হ'ল। এতিয়া আপোনাৰ নাম চাম চবখিনি ইয়াতে শ্ব' কৰি দিব। দেখুৱাৰ পাছত তলত আপোনাৰ এটা কণ্টিনিউ বুলি অপশ্যন আহিব। এই কণ্টিনিউ অপশ্যনটোত আপুনি ক্লিক কৰি দিলে হ'ল। এতিয়া আপোনাৰ মোবাইলত এটা OTP পঠাব। হয়তো এইটো মানে ডাইৰেক্ট ভেৰিফাই হৈ যাব লাগে, কিবা কথাত নহ'লে আপোনালোকে এইটো মানে নিজে দি দিব লাগিব আৰু এণ্টাৰ কৰি। হয় মেক্সিমাম। তো এতিয়া চাই লওঁ কি দেখায়। এয়া দেখিছেনে, এইটো চেকিং OTP নিজে ভেৰিফাই হৈয়ে গ'ল, মানে মেছেজ আহি গৈছে। এইটো কাটি দিলোঁ। এতিয়া আপোনাৰ এইটো ছিকিউৰিটিৰ কাৰণে আপুনি নিজৰ স্ক্ৰীন লক যোনটো আছে সেইটোও দিব পাৰে, নহ'লে আপোনালোকে 4টা সংখ্যাৰ এটা তলত যোনটো আছে ক্ৰিয়েট গুগল পিন বুলি, সেইটো ক্লিক কৰি এটা 4টা সংখ্যাৰ পিন এটা ক্ৰিয়েট কৰি ল'ব পাৰে। মই স্ক্ৰীন লকটোৱে দি দিম, গতিকে মই ডাইৰেক্ট স্ক্ৰীন লকত কণ্টিনিউ কৰি দিম। ঠিক আছে, এইটো মই দি দিলোঁ। দি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাব, জাষ্ট তাত টেপ কৰি গ'লে হ'ল। আচ্ছা, তাৰপিছত এতিয়া আপোনাৰ ইয়াতে ওপৰত নিজৰ আপোনাৰ নামটো দেখুৱাৰ ওপৰত তলৰ ফালে তাতে নামটোৰ তলত আপোনাৰ এড বেংক একাউণ্ট বুলি লিখা থাকিব, তাতে টেপ কৰি দিলে হ'ল এবাৰ। দিয়াৰ লগে লগে আপোনাৰ বহুতকেইটা বেংক দেখাব। যোনটোৱে আপোনাৰ বেংক একাউণ্ট আছে সেইটোৱে চিলেকশ্যন কৰি ল'লে হ'ল। মই মোৰ একাউণ্টটো ইয়াতে চিলেকশ্যন কৰি আছোঁ। চিলেকশ্যন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা অপশ্যন আহিব। এতিয়া এলাউ কৰি দিলে হ'ল যদি পাৰ্মিশ্যন বিচাৰে আৰু বেংক চিলেক্ট কৰাৰ পাছত। এতিয়া আপোনাৰ যোনখন চিম ইয়াতে আছে বেংকৰ লগত লিংক, সেইখন চিম আপুনি চিলেকশ্যন কৰিলে হ'ল। তো ইয়াতে মই মোৰখন চিলেকশ্যন কৰি দিলোঁ। ইয়াৰ লগে লগে ৱেইটিং ফৰ ইয়'ৰ বেংক টু ৰেছপন্স, আপোনাৰ এটা SMS যাব। এইটো বেংকৰ ডিটেইলছখিনি ইয়াতে মানে বেংকৰ লগত লিংক হৈ যাব আৰু এইখিনি লিংক চলি আছে। দিছ ইজ টেকিং লংগাৰ দেন ইউজুৱেল। আচ্ছা, ৰিট্ৰাই মাৰিব দিলে কোনো কথা নাই, আকৌ এবাৰ চেক কৰিম। ৰিট্ৰাই কৰি দিলোঁ, সেইটো একো ডাঙৰ কথা নহয়। আৰু চিমখন চিলেক্ট কৰিলোঁ, অ'কে কৰি দিলোঁ। আকৌ এটা মেছেজ যাব, বাছ হৈ গ'ল আপোনাৰ কাম। এতিয়া জাষ্ট তলত প্ৰচিডত ক্লিক কৰি আপুনি এটা UPI কোড এটা জেনেৰেট কৰি ল'লে হ'ল। তো মানে আপোনাৰ ট্ৰেনজেকশ্যন কৰিলে খুবেই দৰকাৰ হ'ব। এইটো নাম্বাৰ নিদিলে আপোনালোকে ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব। ATMত যেনেকুৱাকৈ কৰে আৰু এটা নাম্বাৰ থাকে, ইয়াতে সেইটোৱে আৰু। এটা প্ৰচিডত ক্লিক কৰি দিলোঁ মই। দিয়াৰ লগে লগে আপোনাৰ এইটো অপশ্যনবিলাক আহি যাব। এতিয়া আপুনি ইয়াতে দিব লাগিব আপোনাৰ ডেবিট কাৰ্ডখনৰ লাষ্টৰ 6টা ডিজিট আৰু আপোনাৰ কাৰ্ডখন কেতিয়া এক্সপায়াৰ্ড হ'ব এইটোৰ যে লিখা থাকে এক্সপায়াৰিটো, সেইটো বহাই দিলে হ'ল।
মই এতিয়া ইয়াতে মানে বেংকৰ যোনটো ATM কাৰ্ডখনৰ লাষ্টৰ 6টা ডিজিট বহাই দিম ইয়াতে আৰু এক্সপায়াৰি ডেটটো বহাই দিম। আচ্ছা মই দিলোঁ। দি দিয়াৰ লগে লগে ওপৰত যোনটো সোঁহাতে কাৰ চিটডাল আছে সোঁহাতে তাতে ক্লিক কৰি দিলে হ'ল। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কিবা এটা অপশ্যন দেখাব, চাই লওঁ। আচ্ছা এতিয়া ক্ৰিয়েট UPI পিন বুলি তলত এনেকুৱা এখন স্ক্ৰীন দেখা পাব, তাতে জাষ্ট ক্লিক কৰি দিলে হ'ল ক্ৰিয়েট UPI পিনত। গেডাৰিং ইনফৰমেশ্যন ফ্ৰম UPI। এতিয়া আপোনাৰ OTP এটা ভেৰিফাই কৰিব, এইটোও যদি মানে অট'মেটিকেলি হয়তো হ'লে, নহ'লে আপুনি এইটো মেনুৱেলি মেছেজটো খুলি পেলাই চাই পেলাই ইয়াতে OTPটো মানে এণ্টাৰ কৰিব লাগিব। তাৰপাছত আপুনি ইয়াতে এটা 4টা সংখ্যাৰ UPI পিন এটা জেনেৰেট কৰিব লাগিব। এইটো মেছেজ আহি গৈছে, OTP মানে ডাইৰেক্ট ভেৰিফাই হোৱা নাই নেকি। আচ্ছা এইটো তেতিয়াহ'লে মই মেছেজটো খুলি ল'ব লাগিব, খুলি পেলাই OTPটো মনত কৰি ইয়াতে মেনুৱেলি এণ্টাৰ কৰিব লাগিব। মই OTPটো পাই গ'লোঁ। এতিয়া OTPটো ইয়াতে মই মেনুৱেলি এণ্টাৰ কৰি দিলোঁ। এইটো ৰাইট চিন দেখাইছে গ্ৰীণ কালাৰ, মানে অ'কে আছে চব। এতিয়া মই ইয়াতে এটা 4টা সংখ্যাৰ UPI পিন ক্ৰিয়েট কৰিম, যোনটোৰে নেকি মই ট্ৰেনজেকশ্যন কৰিলে ভৱিষ্যতে এইটো ব্যৱহাৰ কৰিব লাগিব। তো মই এইটো ক্ৰিয়েট কৰি লওঁ। এতিয়া তলত ৰাইট চিনডালত ক্লিক কৰি দিলোঁ, তলৰ ফালে দিয়াৰ লগে লগে আকৌ এবাৰ ভেৰিফাই কৰিব দিব, মানে এইটোত ক্লিক কৰি দিলোঁ। আকৌ চেম নাম্বাৰটো মই ইয়াতে দি দিলোঁ, তাৰপিছত আকৌ ৰাইট চিনডালত দি দিলোঁ। এতিয়া স্ক্ৰীন লকটো আছে, দিব স্ক্ৰীন লকটো দি দিলে হ'ল। দি দিয়াৰ লগে লগে আপোনাৰ খুলি যাব এনেকুৱাকৈ, অকণমান ৱেইট কৰক, বাছ একাউণ্ট এডেড হৈ গ'ল। আপোনাৰ কাম প্ৰায় শেষেই হ'ল 90%। তেজ এপ্লিকেশ্যনৰ সহায়ত কেনেকৈ পষ্টপেইড বিল দিব পাৰি আৰু নহ'লে বা কোনো ব্যক্তিৰ বেংক একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰিব পাৰি আৰু সুন্দৰ সুন্দৰ কেছবেক লাভ কৰিব পাৰি, এই বিষয়ত মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, নহ'লে বা ওপৰত যোনটো আই বটন আছে তাতে টাচ কৰিলে আপোনালোকে গম পাই যাব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, আৰু যদি কোনোবা নজনা মানুহ আছে তেখেতসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকৰ কিবা মানে বুজি নোপোৱা আছে তেতিয়াহ'লে তলত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।